সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লোৱা পাঠটো হ'ল অংকুৰণৰ ২ নম্বৰ পাঠ কেৰ্কেটুৱালৈ মৰম। কাষৰ ছবিখনলৈ মন কৰা। ওপৰত কেইটামান আখৰ আছে দেখিছানে? প্ৰথমটো চোৱা, ৰয় কয় আৰ ক। এই যে ওপৰত চিন এটা আছে, সেই চিনটো হৈছে ৰেফ চিন। ৰেফ চিন মানে হ'ল ৰ। এতিয়া ৰয় কয় আৰ ক, এই বৰ্ণটোত ৰৰ লগত ক যোগ হৈ আছে। ঠিক সেইদৰে ৰয় বয় আৰ ব, ইয়াত কি যোগ হৈ আছে? ৰ যোগ ব, ৰৰ লগত ব যোগ হৈ আছে। ৰয় মই আৰ ম, ইয়াত ৰৰ লগত ম যোগ হৈ আছে। ৰ যোগ ম। ৰয় দন্তীয়া তয় আৰ ত, ইয়াত ৰৰ লগত দন্তীয় ত যোগ হৈ আছে। ৰ যোগ দন্তীয় ত। ৰয় অন্তস্থ জয় আৰ জ, ৰ যোগ অন্তস্থ জ। ৰয় বৰ্গীয় জয় আৰ জ, ৰ যোগ বৰ্গীয় জ, ইয়াত ৰৰ লগত বৰ্গীয় জ যোগ হৈ আছে। ৰয় মূৰ্ধন্য নয় আৰ ন, ইয়াত ৰৰ লগত মূৰ্ধন্য ন যোগ হৈ আছে। ৰয় তালব্য হয় আৰ খ, ৰৰ লগত তালব্য হ যোগ হৈ আছে। ৰ যোগ তালব্য হ। এতিয়া পুনৰ তোমালোকে ছবিখনলৈ মন কৰা। কি দেখিছা? প্ৰথম ছবিখনত আছে দুটা কেৰ্কেটুৱাই গছৰ ডালত বহি ইটোৱে আনটোক মৰম কৰি আছে। আৰু ঘৰৰ ভিতৰৰ পৰা এটা ল'ৰাই সেই দৃশ্য চাই আছে। ২ নম্বৰ ছবিখনলৈ মন কৰা। গছৰ ডালৰ পৰা এটা কেৰ্কেটুৱা তললৈ পৰি গৈছে। ৩ নম্বৰ ছবিখনত আছে ল'ৰাটোৱে কেৰ্কেটুৱাটো তুলি লৈছে। তাৰ পাছৰ ছবিখনত ল'ৰাটোৱে কেৰ্কেটুৱাটো লৈ আহিছে। ৫ নম্বৰ ছবিখনত সি এটা সজাত কেৰ্কেটুৱা পোৱালিটো ভৰাই তাক কিবা বস্তু খাবলৈ দিছে। আৰু ৬ নম্বৰ ছবিখনত আছে সেই আনটো কেৰ্কেটুৱাই খিৰিকীৰ ওচৰত ৰৈ পোৱালিটো চাই আছেহি। ৭ নম্বৰ ছবিখনত কেৰ্কেটুৱাটো আকৌ গছৰ ওপৰলৈ উঠি গৈছে আৰু সেই দৃশ্য ল'ৰাটোৱে চাই আছে। ৮ নম্বৰ ছবিখনত ল'ৰাটোৱে পোৱালিটো এৰি দিছে আৰু মাকে আহি পোৱালিটো লৈ গৈছে। ইয়াৰ পৰা আমি শিকিলোঁ যে সকলো জীৱ জন্তুকে আমি সদায় মৰম কৰিব লাগে। এতিয়া আহাচোন আমি এটা পদ্য গাওঁ। কেৰ্কেটুৱা কেৰ্কেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলোঁ দুখ পাইছে বুলি। খুৱাই বোৱাই ৰাখিছিলোঁ মৰম চেনেহ কৰি, ঘূৰাই দিছোঁ পোৱালিটো ৰাখা যতন কৰি। আকৌ এবাৰ তোমালোকে শুনি চোৱা। কেৰ্কেটুৱা কেৰ্কেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলোঁ দুখ পাইছে বুলি। খুৱাই বোৱাই ৰাখিছিলোঁ মৰম চেনেহ কৰি, ঘূৰাই দিছোঁ পোৱালিটো ৰাখা যতন কৰি। পদ্যটো তোমালোকে ঘৰত তোমালোকৰ পাঠ্যপুথিখন মেলি পুনৰ পঢ়িবলৈ চেষ্টা কৰিবা। আজিলৈ আহিছোঁ। ধন্যবাদ।